শারদীয় দুর্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে মহানৱমী তো যোৰহাটতনো কেনেদৰে উদযাপন কৰিছে ক'ত কেনেদৰে পালন কৰা হৈছে ভাবিছো আপোনালোককো দেখাও তো আমি এতিয়া ওলাই মেলি ৰেডি হলো তো বলক তেন্তে আমিও চাওঁ আৰু লগতে আপোনালোককো দেখাও এতিয়া আমি আহি পালোহি চিভিল গেট আৰু চিভিল গেটতো খুব ধুনীয়াকৈ পূজা মণ্ডপ পতা হৈছে আৰু ইয়াত শিৱলিংগৰ আৰ্হিত পূজা মণ্ডপত বনোৱা হৈছে তো বলক এতিয়া দেখাই লওঁ এয়া আপোনালোকে দেখিবলৈ পাইছে শিৱলিংগৰ আৰ্হিত খুব ধুনীয়াকৈ পূজা মণ্ডপ ভাগ সজোৱা হৈছে আৰু ইয়াৰ কাষতে মহাদেৱৰ প্ৰতিমূৰ্তি এভাগো সুন্দৰকৈ ৰখা হৈছে আৰু এয়া মণ্ডপৰ ভিতৰত গণেশ বাবা আৰু মহাদেৱৰ প্ৰতিমূৰ্তিৰে খুব ধুনীয়াকৈ সজোৱা হৈছে আৰু এয়া মা দেৱীৰ প্ৰতিমা আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াতে খিচিৰিও খুৱাইছে আৰু আমি এতিয়া খিচিৰি খাই আছো আৰু এইফালে এয়া খিচিৰি বিতৰণ কৰি থকা দেখা গৈছে এতিয়া আমি স্কুটি পাৰ্ক কৰিলো আৰু এতিয়া কেবি ৰোডত খোজকাঢ়ি গৈ আছো আৰু আমাৰ লগত আছে এয়া অনুবা এইফালে পৰি বা এইফালে দাদা তো বলক আমি এতিয়া গৈ থাকো এতিয়া আমি কানিষ্ক ফ্ৰণ্টত আছোঁ আৰু আজিকালিতো মানুহৰ ভিৰ বহুত আছে এইফালে বাবা আছে আৰু এইফালে আমি এইখিনি ৰখি আছোঁ এতিয়া আমি এয়া জেপিআৰৰ পূজা মণ্ডপ ভাগৰ ভিতৰলৈ সোমাব লৈছোঁ আৰু ইয়াৰ মানুহ দেখিছে আপোনালোকে কিমান মানুহ হৈছে আমিও এয়া মানুহৰ ঠেলা হেঁচাৰ মাজেৰে গৈ আছোঁ আৰু এতিয়া আমি জেপিআৰত আছোঁ জেপিআৰত সোমাব লৈছোঁ আৰু ভণ্টিহঁত পূৰা পাছত আহি আছে ইমান মানুহ হৈছে তো বলক আমি এতিয়া ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম এতিয়া জেপিআৰতে খিচিৰিও খুৱাইছে এয়া ভণ্টিও খাই আছে সেইফালে সেয়া অনন্ত এই আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে তো আমি এটা খাই লওঁ কেনেকুৱা হৈছে জেপিআৰৰ পৰা ওলালোঁ আৰু ইয়াৰ পৰা এতিয়া আকৌ অন্য এটা পূজা মণ্ডপ সেয়া ৰূপহীয়ালিলৈ যাবলৈ ওলাইছোঁ ইমান মানুহৰ ভিৰ হৈছে মানে খোজকাঢ়িবলৈ জেগা নোহোৱা নিচিনা হৈছে ভণ্টিহঁত পাছত সেয়া আহি আছে এয়া ৰূপহীয়ালিৰ সন্মুখৰ গেটখন আৰু ইয়াৰ ভিতৰেদি এতিয়া আমি সোমাই গৈছোঁ আৰু এয়া দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ লাইটিঙেৰে সজোৱা হৈছে বলক এতিয়া আমাৰ লগতে আপোনালোকো ইয়াৰ ভিতৰলৈ আমি এতিয়া সোমাই গৈ থাকোঁ মণ্ডপৰ ভিতৰ ভাগৰ দৃশ্য খুব সুন্দৰকৈ সজাইছে আৰু এয়া মা দেৱী প্ৰতিমা ভাগো খুব সুন্দৰকৈ সজোৱা হৈছে আজি 10 টকীয়া আইচক্ৰীমটো 20 টকীয়া কৰিছে চবতে দিছে মোৰ অলপ লুটন দিছে মোৰ অলপ গাটো ভাল লাগি থকা নাই সেইকাৰণে মই নাই খোৱা
অন্য এভাগ পূজা মণ্ডপ। ইয়াত চন্দ্ৰযান 3ৰ দৃশ্য খুব ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিছে। এতিয়া 11টা বাজিলে আৰু আমি এতিয়া খাবলৈ আহিলোঁ ডিভাইন ডাইনিং ৰেষ্টুৰেণ্টলৈ আহিলোঁ। এয়া ভণ্টি আছে দানা আৰু পৰিবা আৰু ডিনাৰটো ইয়াতে কৰিছোঁ। বাবা মায়ে বাহিৰতে খাই গ'ল, আমাকো এতিয়া বাহিৰতে খাই যাব কৈছে, ইয়াতে আমি খাই যাওঁ। তো এতিয়া অৰ্ডাৰ দি বাৰু। এয়া আমাৰ খানাও আহি পালেহি। এইফালে এয়া ডাক ফ্ৰাই আৰু চিকেন কাৰী এটা অৰ্ডাৰ কৰিছিলোঁ। তো আমি এতিয়া ভালকৈ খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এতিয়া আমাৰ খাই মেলি হ'ল আৰু এতিয়া যাবলৈ ওলালোঁ। পৰিবাহত মাইনা ফাষ্টফুডৰ পৰা কিবা এটা ল'ব গৈছে, তো তাৰপাছত আমি ঘৰ যাম আৰু। আজি হৈছে নেক্সট ডে, আজি বিজয়া দশমী আৰু ভণ্টি আৰু মই আহিছোঁ যোৰহাটৰ দশমী চাবলৈ। দশমী বুলি ক'লে যোৰহাটৰ গড়ালি পৰিৱেশে কিছু সুকীয়া। এয়া গড়ালিৰ অভিমুখে মা দেৱীক বিসৰ্জন দিবৰ বাবে লৈ যোৱা হৈছে। প্ৰায় 90 ভাগৰো অধিক মা দেৱীৰ প্ৰতিমা বিসৰ্জন দিবৰ বাবে লৈ যোৱা হৈছে। ঢাক ঢোলেৰে মুখৰিত কৰি পেলাইছে সম্পূৰ্ণ পৰিৱেশ। এয়া আমাৰ ওচৰৰে কাগজেৰে নিৰ্মাণ কৰা মা দেৱীৰ প্ৰতিমা বিসৰ্জন দিবৰ বাবে লৈ যোৱা হৈছে। আৰু এয়া গড়ালিৰ পৰিৱেশ দেখিছে আপোনালোকে কিমান মানুহ হৈছে। এয়া যোৰহাট ষ্টেচনৰ প্ৰতিমূৰ্তি ভাগ। কালি আমাৰ যোৱা নহ'লে চাবলৈ, সেইকাৰণে আপোনালোকক এনেকেই যোৰহাটৰ ষ্টেচনৰ প্ৰতিমূৰ্তি ভাগ এনেকেই দেখাই দিলোঁ। এয়া ঢাক ঢোলেৰে মুখৰিত কৰি মা দেৱীক বিসৰ্জন দিবৰ কাৰণে লৈ গৈছে। আৰু এতিয়া চাওঁতে চাওঁতে গধূলিয়ে হ'ল, আমি এয়া গৰম গৰম ম'ম' খাই লৈছোঁ। আৰু ইয়াতে জুবলিকো লগ পালোঁ। তাহাঁতৰ ওচৰৰে পূজা মণ্ডপ ভাগৰ দেৱী বিসৰ্জন দিবৰ বাবে লৈ গৈছিল আৰু তাহাঁতৰ লগতে আমিও এপাক নাচি দিলোঁ আৰু। আৰু আমি এতিয়া পূজা চাই মেলি ঘৰ পালোহি আৰু আমাক দেখিয়া লোৱা দেখিছেনে কিমান এক্সাইটেড হৈ গৈছে সি। তো এয়াই আছিল 2023 যোৰহাটৰ দুৰ্গা পূজাৰ পৰিৱেশ। এইটো বছৰৰ বাবে মা দেৱীক বিদায় দি আকৌ অহা বছৰৰ মা দেৱী আগমনৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকে। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই।